মিত্ৰতাৰ কথা আলোচনা হৈ আছে UPPL লগত বা আপছুৰ লগত আলোচনা কণ্টিনিউ চলি আছে আলোচনাটো সমাপ্ত হোৱা নাই মুঠতে আমাৰ প্ৰপ'জালটো হ'ল ইহঁতেও কৈ আছে আমি ইউনাইট হ'ব লাগে আমিও কৈছোঁ ইউনাইট হ'ব লাগে ইউনাইট যদি হ'ব লাগে তেতিয়াহ'লে পাৰ্টি একটা হোৱাটো ভাল সেইখিনি কথাটো মই কৈ দিছোঁ কিন্তু ইহঁতে কৈ আছে আজিৰ দিনত পাৰ্টি একটা হোৱাটো সম্ভৱ নহয় সেইকাৰণে এলায়েন্সত খেলিব লাগে চিট শ্বেয়াৰিং হ'লে মই কৈছোঁ সেইটো আগত 2005ত গণ্ডগোল হোৱাৰ নিচিনা হ'ব সেইটো কৰিব নালাগে পাৰ্টি একটাই হওক আপোনালোকে 7জন আছে 7জনটো বিপিএফ হৈ চবে টিকেট পাব সেই কথাটো কৈছোঁ মই আৰু বাক্সা আৰু ওদালগুৰিত কিছুমান চিটটো আৰু মই এডজাষ্ট কৰিব পাৰিম যদি পাৰ্টি একটাই হয় আৰু মই কৈছোঁ UG ব্ৰহ্মক ৰাজ্যসভা MP দিম বুলি কৈছোঁ মই যদি ইউনাইট হয় ইউনাইট নহ'লেতো এইটো নহ'ব আমাৰ ইলেকশ্যন AJP BJP BPF এলায়েন্সত হ'ব BTC ইলেকশ্যনটো এইটোতো ফাইনাল কিন্তু আপছু আৰু UPPL আমাৰ লগত আলোচনা হৈ আছে যে আমি ইউনাইট হ'ব লাগে বুলি পেপাৰে কাগজে মেডিয়াত তেতিয়া যোৱাকালি পৰহিও কৈছে ইউনাইট হ'ব লাগে ময়ো বিচাৰোঁ কিন্তু পাৰ্টি ইউনাইটটো হ'ল একটাই পাৰ্টি দুইটা পাৰ্টি থাকি পেলাই ইউনাইট নহয়